আজি মই তোমালোকক বৰগীতৰ কেইটিমান সম্ভাব্য প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম প্ৰশ্নটি হ'ল বৰগীতটিৰ ৰচক কোন? উত্তৰ মাধৱদেৱ। 2 নম্বৰ, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ 157টা। 3 নম্বৰ, বৰগীতৰ ভাষা কি? উত্তৰ ব্ৰজাৱলী। 4 নম্বৰ, ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? উত্তৰ মৈথিলী। 5 নম্বৰ, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ বসন্ত। 6 নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ নামঘোষা। 7 নম্বৰ, হেজাৰী ঘোষা বুলি তুমি কাক বুজা? উত্তৰ নামঘোষা। 8 নম্বৰ, মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয় কি? উত্তৰ শিশুকৃষ্ণৰ লীলা। 9 নম্বৰ, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ বিষয় বাসনাত। 10 নম্বৰ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ হৰি। প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।